তো বন্ধুসকল ৰাৱণকতো আপোনালোকে চিনি পায় লংকা অধিপতি যে ৰাৱণ তেওঁ কিমান অহংকাৰী অত্যাচাৰী এজন ৰজা আৰু অসুৰ আছিল। তো আজি ৰাৱণ চাবলৈ যাম মানে পুতলাৰ ৰাৱণ হয়। চ' প্ৰথমতে মই ইন্ট্ৰটো আৰম্ভ কৰোঁ। হে গাইজ গুড মৰ্নিং, স্বাগতম জনাইছোঁ মোৰ ফ্ৰেণ্ড মাষ্টি 3 SG চেনেলটিলৈ। আজি মিৰ্জা হৰপৰাত যাই আছোঁ। ৰাৱণ পুতলা এটা সাজিছে, তাৰ কাৰণে চাব গৈ আছোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমি গৈ আছোঁ। ৰাৱণ মস্ত ৰাৱণ পুতলা এটা সাজিছে। কিমানমান ওখ হ'ব সঞ্জয়? এইৰা কেনেও গম নাপাইছোঁ। তাত গৈ চাই আছোঁ আমি কিমানমান ওখ হ'ব, আপোনালোকক আনুমানিকভাৱে কম আৰু কিমানমান ওখ হ'ব। চ' গৈ আছোঁ গাইজ। তো গাইজ ফাইনেলি আহি পালোঁ। পিছফালে দেখিছে ৰাৱণ। তো হৰপাৰা মিৰ্জাত আহিলোঁ। হৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত এই দশহৰা উৎসৱটো পালন কৰা হয়। প্ৰতি বছৰে এই উৎসৱটো পালন কৰি আহিছে। চ' দশমীৰ দিনা আমি আহিব নোৱাৰিও পাৰোঁ, সেইকাৰণে ভিডিঅ'টো স্পেচিয়েলিষ্ট বনালোঁ আজিৰ কাৰণে। চ' ৰাৱণটো প্ৰায় 140 ফুটমান হ'ব আনুমানিক, সিমানো নাজানো। চ' দেখাই আছোঁ। তো গাইজ এই দেখিছেনে পিছফালে ধেনুকাৰ অলমাই আছে। ইয়াৰ পৰা প্ৰায় 100 মিটাৰমান হ'ব পিছফাললৈ। ইয়াৰ পৰা হেৰি কৰিব, ধেনুকাৰ মাৰিব তাত ৰাৱণৰ জ্বলোৱাৰ কাৰণে। চ' ইয়াত কিবা সাংস্কৃতিক অনুষ্ঠান হ'ব সেইদিনা। তো সেইদিনাতো আহিব পাৰোঁ না নোৱাৰোঁ ঠিক নাই। চ' আহিব পাৰিলে ভিডিঅ'টো ভাল লাগিব সেইদিনাৰ। তো ইয়াৰ পৰা তালৈকে ধেনুকাৰ মাৰিব। ধেনুকাৰৰ কাৰণে কিবা ইয়াৰ ব্যৱহাৰ কৰিছে কইল। চ' ডাইৰেক্টটো নাযাব না, কৃত্ৰিমভাৱে ব্যৱহাৰ কৰিব লাগিবই। কৃত্ৰিমভাৱে যদি ব্যৱহাৰ নকৰে তো কাৰ তাত লাগে কৰ হিচাপ নাই আৰু, সেইকাৰণে এনেকুৱা ব্যৱস্থা কৰিছে। চ' মই আজি ফাৰ্ষ্ট আহিলোঁ এই হেৰিটোত বা ৰাৱণপুৰাটো মই আহি পোৱা নাই এদিনো। চ' আজি ফাৰ্ষ্ট আহিলোঁ বা কেনেকুৱা ডেক'ৰেশ্যন কৰিছে পৰিৱেশটো চালোঁ আজি ভালদৰে। তো এডাল লয় ইয়াৰ তাতে লগাই দিয়ে বদাই চাগে। এতিয়ালৈকে কামবোৰ হোৱা নাই, ডেক'ৰেশ্যনৰ কাম ৰাৱণটোৰ কিছু কাম বাকী আছে। তো গাইজ ৰাৱণ বহুত চালোঁ, এতিয়া ইয়াৰ পৰা যাওঁ আৰু বহুত দেৰি হ'ল। তো ৰাৱণক বাই বাই দিওঁ, আমিও ইয়াৰ পৰা বাই বাই হওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নিজৰ বুলি। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম।